Hello everyone, Pianki's Daily Diaries আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অকমান এক্সাইটেড হৈ আছো কাৰণ আজি প্ৰায় 2 মাহ হৈ গ'ল আৰু 2 মাহৰ আগতে টিংকল অৰ্ডাৰ দিছিলো ফেচবুকৰ জৰিয়তে এটা পেজ পাইছিলো পেজটো মই লিখি দিম বাৰু নামটো তলত হে পেজটোৰ জৰিয়তে টিংকল অৰ্ডাৰ দিছিলো আজি ডিটিডিসিৰ ফালৰ পৰা ফোন আহিছে অলপ পিছতে পাব হে টিংকল আহি পেলাই হেয়াৰ কাৰণে অকণ ফূৰ্তি লাগি আছে অকণ নষ্টালজিক ফিল কৰিছো মানে কি হৈছে সৰুৰ পৰাই টিংকল পঢ়ি ভাল লাগে হয় সকলোৰে পঢ়ি ভাল লাগে চাগে আৰু আজি বহুত বছৰৰ মূৰত টিংকলখন দেখা পাম বা লৰাকো চিনাকি কৰাই দিম হিও বহুত হেপি মানে দেই মানে কি কৈ আছে মা মোক পঢ়ি দিবা দেই মোক শুনাই দিবা দেই এনেকৈ কৈ আছে হে আজি ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছো এইটো আমাৰ পেকেট আহি গ'ল দি থৈ গৈছে অলপ আগতে এইটো আমাৰ এড্ৰেছ বাকি আৰু এতিয়া এইটো পেকেটটো খুলিম এতিয়া দেই এনেকে খুলিবা हेलो गाइस कैसे हो लोग मेरा ये क्या है देखो ए अब देखो बताइए क्या है मैं कमी दूं एंड मैं देखो कमी नहीं बाहर 1 2 3 এইখন তিনিখন আহি গ'ল এইখন এখন চাৰিখন আহিছে এইখন এখন এইখন আৰু এখন ফ্ৰণ্ট কেমেৰা দেখা আছে তিনিখন এটা পাঁচখন তুমি এখন পঢ়িম দেই এখন হেল্ল' এভৰিৱান এতিয়া মই জনাব বিচাৰিছোঁ যে মই টিংকল কিখন ক'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ তেতিয়া আপোনালোকেও সুবিধা হ'ব অৰ্ডাৰ কৰিবলৈ আৰু এইটো মানে টিংকল কি হৈছে আমাৰ এটা আবেগৰ নিচিনা হয় না সৰুতে আমাৰ টিংকল দেউতা মানে টিংকলৰ প্ৰতি বহুত মানে আবেগ সোমাই আছে বহুত ভাল লাগে যেটো মানে আজিকালি ল'ৰা ছোৱালীবোৰে চিনি নাপায় সেই বস্তুটো আৰু আমি হেতু চিনাকি কৰাই দিব লাগিব সেই কাৰণে বোলো মই কৈ দিও মই কোপাৰ লৈছো তেতিয়া আপোনালোকৰ সুবিধা হ'ব মই ফেসবুক পেজ এটা জয়েন কৰিছিলো ফেসবুক পেজটোৰ নাম আছিল টিংকল লাভাৰ এড হৈ পেলাই গম পালো তাৰ এডমিনে জনালে যে অমৰ চিত্ৰ কথাৰ দ্বাৰা প্ৰকাশিত মানে টিংকলৰ অসমীয়া সংকলনটো আকৌ উলিওৱাৰ প্ৰচেষ্টা চলোৱা হৈছে সেই কাৰণে nostalgicasam.com মই বাৰু ডেসক্ৰিপচন বক্সত লিখি দিম বাৰু যোগেদি অনলাইন বুকিংৰ সুবিধা কৰি দিছিলে তাত অমৰ চিত্ৰৰ কথাই অকল 5000 গ্ৰাহকৰ বাবে এটা চৰ্ত নিৰ্ধাৰণ কৰি দিছিল যে 5000 খন টিংকল প্ৰথমতে উলিয়াব প্ৰকাশ কৰি পেলাই তাৰ বাবে আমি 240 টকা অনলাইন পেমেন্ট কৰি দিয়া হৈছিল তেওঁলোকৰ আৰু কি হৈছে ঘপককে মানুহ অনলাইন পেমেন্ট কৰিব নিবিচাৰে ভাবে এটো ফ্ৰড হয় বা এটো আমি হাতত তুলি ল'ব নোৱাৰিম কিন্তু এটা বিশ্বাসত 5000 জনে এটো কৰিছিল আৰু নিজকে সেই 5000 জনৰ ভিতৰত এজন পাই পেলাই নিজকে সুখী অনুভৱ কৰিছো কাৰণ মোৰ হাততো এই টিংকলখন আহি পালেহি ধুনিয়াকে ডিটিডিসি মানুহে আহি ঘৰত দি থৈ গৈছেহি সেই কাৰণে বহুতে ভাল লাগিছে কিন্তু এটা কথা মানি ল'ব লাগিব এডমিন সকলে বহুত কষ্ট কৰিছে বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে বহুত মানে মানুহৰ বহুত কথা শুনি মেলি তেওঁলোকে এই আজিৰ দিনটোত পাইছেহি বহুত কেইদিনমান আগৰ পৰাই বাৰু এখিনি ডিস্ট্ৰিবিউট কৰা হৈছে মই আজি পাইছো আজি আপোনাৰ বুধবাৰ পাইছোহি আৰু শেষত ক'ব বিচাৰিছো যে এডমিন হিতুঞ্জল চেতিয়া আৰু স্পন্দন গোস্বামীলৈ বহুত বেছি ধন্যবাদ আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ বহুত কষ্টৰ ফলত এইখিনি হৈ উঠিছে হেয়াই আৰু মই আজি ভিডিঅ'টোত এইটোকে ক'বলৈ ওলাইছিলো আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু ধন্যবাদ